एसटी को लानानै राजखान्थि खालामनो मोना मोनद' हारिनो एसटी होना मोना खुलुमबाय स्टुडिअ दं आङो राकेश रामसियारि नैथि सानाव आगान होबाय बे समाव जनाय ओनसोलनि टीएमपीके एमएमके टीएमएमके जे गालि दखरा आफादनि जे एसटी नि बेरेखा सोमावसारनाया एबा मोनद' हारिनो एसटी होनायखौ लानानै एबा होनो थाखाय आसाम सरकारा बिथांखि लानायखौ लानानै गोख्रों भाबै सोमावसारदों गोमसारदों जे बे समाव मोनद' हारिनो एसटी होनो मोना एसटी को लानानै राजखान्थि खालामनो मोना होनानै गोख्रों भाबै स्लोगान होनानै बनजार रेली हाबाफारिया साननै जाबाय आरो बे साननै हाबाफारियाव मैयानि सानाव जानानै थाङा आरो गोख्रों भाबै सोमावसार एबा गोख्रों भाबै स्लोगान होयो जे बे समाव ट्राइबेलफोरनो एबा मोनद' हारिनो एसटी होनो मोना आरो बे समाव ट्राइबेलफोरखौ लानानै राजखान्थि खालामनो मोना होनानै गोख्रों दाबि खालामनानै गोमसार होदों जनाय ओनसोलाव थारैनो मख'नांगोन जे बे समाव आसाम सरकारा फैगौ 25 नभेम्बराव आसाम केबिनेटआव मोनसे बिथांखि आजावनायनि बाथ्रा एबा मोनद' हारिनो एसटी होनायनि थाखाय मोनसे रिकमेन्डेशन हरगोन आरो जाय बाथ्राखौ लानानैनो बे समाव जनाय ओनसोलनि टीएमपीके एमएमके टीएमएमके जे गालि दखरा आफादनि दैदेनगिरिफोरजों लोगोसेनो लोब रायजो राजाफोरा एबा आइजो माहारिफोराबो लोब ओंखारनानै गोख्रों सोमावसारदों स्लोगान होदों बे समाव जे मोनद' हारिनि एसटी होनो मोना आरो ट्राइबेलफोरखौ लानानै बे समाव राजखान्थि खालामनाङा होनानै गोख्रों सोमावसारनायखौ बे समाव नुनो मोनदों सिसि ट'वानि जे हेफाजाबजों एबा सिसि ट'वा जिन्दाबाद आरो बेनि अनगायैबो बे समाव टीएमपीके एमएमके टीएमएमके जिन्दाबाद होनानै स्लोगान होनानै बे समाव ट्राइबेलफोरखौ रैखाथि होनांगौ आरो थाखानाय जिखिनि 14टा ट्राइबेलफोरखौ बे समाव बिथांमोननि जेबा बे समाव ट्राइबेलफोरनि मोनथायखौ होफुंनांगौ आरो बे समाव मोनद' हारिनो ट्राइबेल होनो मोना होनानै गोख्रों भाबै बेरेखा सोमावसारनायखौ बे समाव नुनो मोनदों एबा बनजार रेली हाबाफारिनि गेजेरजों सोमावसारनायखौ बे समाव नुनो मोनदों হয় আজি আমাৰ টিএমপিকে এমএমকে টিএমএমকেৰ উদ্যোগত বাহিৰ কৰা এই জোৰ সমদলৰ আজি দ্বিতীয়টো নিশা আৰু এই দ্বিতীয়টো নিশাত এই আমাৰ আনবিল্লা মুদৈ মুনমুনি এনৰ ঘালি চাপৰি এনেদৰে 4খন গাঁৱৰ ৰাইজ চৰাইবাৰী 5খন গাঁৱৰ ৰাইজে একেলগ হৈ এই নদীৰ কাষত এনেদৰে প্ৰায় 6 শতাধিক ৰাইজে ওলাই আহি 6 জনগোষ্ঠীৰ তীব্ৰ বিৰোধিতাৰে এই সংগ্ৰাম অটুট ৰাখিছে আৰু কেৱল মাত্ৰ আমাৰ এই সংগ্ৰামখনৰ স্লোগান হিচাপে মাত্ৰ আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক জনজাতিৰ নামৰ ৰাজনীতি নচলিব এনে ধৰণৰ স্লোগান লৈ আমি এই নদীৰ কাষত আজি আমি জোৰ সমদল বাহিৰ কৰিবলগীয়া হৈছে কাৰণ ভাৰত স্বাধীনতাৰ আগৰ পৰাই আমাক অসমৰ এই আমাৰ পিছপৰা মিচিং ৰাইজক ৰাভা বড়ো এনে ধৰণৰ 14টা জনজাতিৰ ৰাইজক ট্ৰাইবেলক যেহেতুকে এসটি হিচাপে আমাক সাংবিধানিকভাৱে মৰ্যাদা প্ৰদান কৰি আমাৰ নিজৰ অধিকাৰ নিজৰ স্বজাতিক সুৰক্ষাৰ কাৰণে যেটো আমাক যেহেতুকে আমাক অধিকাৰ দিয়া হৈছে এই অধিকাৰ কিন্তু যোৱা কেইটামান বছৰৰ আগৰ পৰাই কিন্তু 6 জনগোষ্ঠীয়ে কিন্তু কৰ্ব কৰাৰ কাৰণে ইতিমধ্যে আন্দোলন কৰি আহিছে কিন্তু আমি 6 জনগোষ্ঠীৰ বিৰোধিতাৰে জোৰ সমদল কৰা নাই আমি কেৱল মাত্ৰ জোৰ সমদল কৰিছো অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি জনাই দিব বিচাৰিছো আমি সকল ট্ৰাইবেল যেহেতুকে ভাৰত সংবিধানৰ আৰ্টিকল 342 যেহেতুকে 5টা ক্ৰাইটেৰিয়া দি কিনি যেহেতুকে আমাক যেহেতুকে এসটি হিচাপে আমাক কিন্তু অধিকাৰ দিয়া হৈছে এই অধিকাৰ কিন্তু আমি
কোনোদিনে আমি কিন্তু আমাৰ পৰা খৰ্ব হ'ব নিদিওঁ আমাৰ নিজৰ অধিকাৰ আমি ৰক্ষা কৰাৰ স্বাৰ্থত কিন্তু আমি এই অঞ্চলৰ আমাৰ আই মাতৃসকল ওলাই আহিছে ইমান নিশাত আমাৰ পিতৃসকল ওলাই আহিছে যুৱক যুৱতীসকল ওলাই আহিছে আমাৰ এটাই লক্ষ্য আমাৰ অধিকাৰ আমি ৰক্ষা কৰিম সেইকাৰণে বাৰে বাৰে আমি অসম চৰকাৰ আৰু আমি কেন্দ্ৰীয় চৰকাৰক ইয়াৰ পৰা আমি প্ৰত্যাহ্বান জনাব বিচাৰিছো যিকোনো প্ৰকাৰে সংবিধান সংশোধন কৰি হলেও যদি 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়ে তেনেহলে আমাৰ এই সংগ্ৰাম কিন্তু দিল্লী যন্ত্ৰ মন্ত্ৰত কিন্তু আমাৰ লক্ষ লক্ষ জনজাতিৰ ৰাইজ ওলাই আহি কিন্তু আমাৰ সংগ্ৰাম কৰিবলৈ আমি সাজু হৈ আছো সেইকাৰণে এই জোৰ সমদল আমি কেৱল মাত্ৰ এটা নিশা নহয় দুটা নিশা নহয় এই জোৰ সমদল এতিয়া আমাৰ বিভিন্ন মিচিং অধ্যুষিত অঞ্চলসমূহত গাঁৱে বুৱে চহৰ অঞ্চলে নগৰে আমাৰ এই জোৰ সমদল বাহিৰ কৰা হ'ব আৰু আমাৰ ট্ৰাইবেল সকলৰ যিটো ইউনিটি আমাৰ ট্ৰাইবেল সকলে যে অসমখনৰ এটা অগ্ৰণী ভূমিকা পালন কৰি আছে ইয়াক দেখুৱাৰ স্বাৰ্থত কিন্তু আমাৰ ট্ৰাইবেল সকল আজি সকলে ওলাই আহিছে